আপোনাৰ ইউটিউব চেনেলটো কোনে কোনে সাবস্ক্ৰাইব কৰিছে আৰু কোনে কোনে আনসাবস্ক্ৰাইব কৰি পিছত গুচি গৈছে কোনে আনসাবস্ক্ৰাইব কৰিছে আৰু কোনে সাবস্ক্ৰাইব কৰিছে এইটো আপুনি কেনেকৈ ডিটেইলছ ওলাব যদি আপুনি ওলাব পৰা নাই তেনেহলে মোৰ ভিডিওটো আপুনি সম্পূৰ্ণভাৱে চাই থাকক আপুনি কি কৰিব ফাৰ্ষ্টত আপোনাৰ যেটো ইউটিউব চেনেল আছে হেতু আপুনি ক্ৰোম ব্ৰাউজাৰত ওপেন কৰিব লাগিব মই ক্ৰোম ব্ৰাউজাৰত ওপেন কৰি দেখুৱাই দি আছো আপোনাক একদম লাইভ প্ৰুফ দেখুৱাই দিম আজি আপুনি কি কৰিব ফাৰ্ষ্টত ইউটিউব চেনেলটো ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰিব youtube.com ইয়াতে সাৰ্চ কৰিব আৰু আপুনি কি কৰিব ডেস্কটপটো ওপেন কৰি লব এটো আপুনি ওপেন কৰি লব ওপেন কৰি লোৱাৰ পিছত আপোনাৰ যেটো চেনেলৰ লোগো আছে হেতু লোগোত আপুনি ক্লিক কৰি দিব হেতু লোগোত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি কি কৰিব লোড হৈ আছে তাৰ পিছত মই দেখুৱাই দি আছো ইয়াতে লোড হোৱাৰ পিছত ইয়াতে আহিব ইয়োৰ চেনেল আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব ইয়োৰ চেনেলত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এটো ডেস্কটপ হিচাপত এটো ওপেন হ'ব তাৰ পিছত আপুনি কি কৰিব কাস্টমাইজ চেনেল আপুনি ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো ইউটিউব চেনেল আছে হেতু আপোনাৰ কি হ'ব ডেস্কটপ হিচাপত এটো ওপেন হ'ব মই দেখুৱাই দি আছো আপুনি চাই থাকক মোৰ ভিডিওটো সম্পূৰ্ণভাৱে স্ক্ৰিপ্ট নকৰাকে এটো ওপেন হোৱাৰ পিছত মই দেখুৱাই দি আছো কি কৰিব লাগিব এটো আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব ইয়াতে মই জুম কৰি দেখুৱাই দি আছো ইয়াতে আপুনি ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ চেনেল ড্যাশবৰ্ডত সোমাব ইয়াতে আপোনাৰ ড্যাশবৰ্ডত সোমোৱাৰ পিছত আপুনি ইয়াতে তলফালে আনিব ইয়াতে চাব কিমান জনে আপোনাৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আৰু কিমান জনে পিছত আনসাবস্ক্ৰাইব কৰি গুচি গৈছে তাৰ পিছত আপুনি সে অল ইয়াতে ক্লিক কৰি দিব সেলত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি চাব পাৰিব কিমান জন সাবস্ক্ৰাইব কৰিছে ইয়াতে A to Z ডিটেইলছ আছে ইয়াতে আপুনি কিমান জনৰ তো চাব বিচাৰিছে ইয়াতে আপুনি 50 ইয়াতে কৰি দিব তাৰ পিছত ইয়াতে আপুনি চাব পাৰিব সাবস্ক্ৰাইব কৰিছে এজনে মোৰ এটো চেনেলটো আনসাবস্ক্ৰাইব কৰিছে আৰু গোটেইখিনি মোৰ ইয়াতে সাবস্ক্ৰাইব কৰা আছে আপুনি ইয়াতে ভালদৰে চাইছে তাৰ পিছত আপুনি ইয়াতে কি কৰিব নেক্সটত ক্লিক কৰি আপুনি ইয়াতে ক্লিক কৰি আপুনি আৰু চাব পাৰিব কিমান সাবস্ক্ৰাইব আছে আপুনি গোটেইখিনি ইয়াৰ পৰা ডিটেইলছ ওলাব পাৰিব ইয়াতে চাব ইয়াতে যেটো জিমেইল আছে এটো জিমেইলৰ নাম আছে ইয়াতে হেৰি এটো মোৰ ফাৰ্ষ্টৰ এটো সাবস্ক্ৰাইব কৰি আনসাবস্ক্ৰাইব কৰি দিছে যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে মোৰ ভিডিওটো এটা লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি মোৰ লগতে থাকি যাব যাতে এই ধৰণৰ নতুন নতুন ভিডিও আপুনি লাইভ প্ৰুফ ভিডিও যাতে আপুনি পায় সেই কাৰণে মোৰ চেনেলৰ যেটো ঘণ্টি আছে এটো বজাই দিব যাতে নটিফিকেশনটো আপুনি পাই থাকে